নগাঁও মৰিগাঁও হোজাই জিলাৰ ভিত্তিত এই মহাপালনামত পতা হৈছে 12 বজিয়া খৰালি গাঁৱত। আপোনালোকে সম্পূৰ্ণ চাই থাকিব। আহক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। আইছে
খৰালিগাঁৱত বৃহৎ ডাঙৰ এটা অনুষ্ঠান হৈছে মহাপালনাম হৈছে আপোনাৰ অনুভৱটো অলপ জনাওক আমাৰ অনুভৱ এতিয়া সৰু নগাঁও মৰিগাঁও হোজাই জিলা আমাৰ পূৰ্ব যিসকল আতৰিসকলে দি থৈ গৈছে অমূল্য অৱদান এইটো এটা অনুভৱটো সঁচাকৈ আমাৰ হৃদয়ংগম হৈছে কিয় ইয়াৰ পৰা আমাৰ গোটেই জাতিটো এটা একতা স্থাপন হৈছে লগতে আধ্যাত্মিক পৰিৱেশত ভকতি ৰসৰ সঞ্চাৰ হৈছে প্ৰত্যেকভাৱে আৰু লগতে আমাৰ যি ধৰি লওক দৈনন্দিন জীৱন যাপন কৰিবলৈ ই এটা নীতি শিক্ষাবদ্ধ হয় কথাবিলাক তেনে কৰিলে আমাৰ কি হয় গোটেই সংসাৰখনৰ আমাৰ যিখিনি দুৰ্নীতি আছে যিখিনি অনাচাৰ অত্যাচাৰ আছে সেইবিলাক আমাৰ মানুহৰ মাজত মানে একতা বৃদ্ধি হয় সেইটো উপলক্ষ কৰি আজি পালনাম গুৰুজনাই দুজনা গুৰু ভকতৰ কল্যাণৰ কাৰণে এই পালনাম ভাগ